হাই ফ্ৰেণ্ডছ, ডাইৰেক্ট গুৱাহাটীৰ পৰা আহি ইয়াত পাই গ'লোহি ঘৰৰ বাৰী বাঁহ অঞ্চলত। চাওক, এইজোপা বাঁহ আছে আমাৰ, বাঁহ গছ, আৰু এইজোপা বাঁহ গছ, ইয়াত শিমলু আলু গছো আছে। আৰু আমি যাম বাৰীৰ পাছফালে। এতিয়া বি বলিন কি কওঁ, বঢ়িয়া বাৰীৰ পাছফালে যাওঁ, চল। বাৰীৰ পাছফালে ঔটেঙা গছ আছে। অ'হ, আমাৰ বাৰীৰ পাছফালে পাহাৰটো ওচৰতে আছে বাৰু, দেখিছে নাই? সেইটো পাহাৰটো চাব যাব লাগিব। ৰাতিপুৱা আন্ধাৰ আন্ধাৰে লাগিছেহি। বাৰীৰ পাছফালে এইটো কি বনাই দিলে সেই আমাৰ, মানে নদী কিনাৰ পালোহি আৰু আমি আহি ইয়াত এইটো কি বস্তু বনাই থৈছে ইয়াত। মোৰ মোবাইলটো জুমেই নহয় দেখোন। এই ক'লা বগা উঠিছে যে, কি হৈছে? গুৰি পাইছোঁহি মানে, শিলা গুৰি পাইছোঁহি। আৰু হেৰি আছে বি বলিন, এবাৰ বলিন আছে, বি বলিন ক'লেহে গওঁ ভাল হ'ব। বেছি ভাল লাগে আৰু আমি এতিয়া শিলৰ ওপৰত বগাম মানে, চাই থাকিব দেই, ভিডিঅ'টো নাকাটিব। উৰি বাবা এইটো কি? আন্ধাৰ লাগিছে, দেৰিকে বলক বনাব আহিলত যে। এইখন গাড়ী, পুলিচৰ গাড়ী নেকি? এতিয়া আৰু কৰোণা চৰোণা গ'ল নহয়, পথাৰত ঘূৰি থাকিব ন। চা আকাশখন কি ধুনীয়া দেখিছিলে। এই আমি আহি বন্ধুসকল এইটো পালোহি মেচিন। এইটো মানে শিলগুটি কোৱালিটিকৈ পিছে। ইয়াত ফিটা দেখিছে নহয়, এডাল পিচাই অলপ মিডিয়াম চাইজ, মানে এনেকৈ চিপছ আৰু চাইজত যাব, আৰু সেই চাইজত গৈ পৰিব আৰু গাড়ীত লোড কৰিব। সেইবিলাকৰে মানে ঘৰ বনাই, ৰাস্তা বনাই, ইটো বনাই সিটো বনাই, সেইবিলাক বনাই। আৰু এতিয়া ৰ'বলৈ সময় নাই মানে দেই আমাৰ। আৰে বিবলি, ইয়াত কি এইবিলাক কৈছোঁ হেই? ফটো দুটামান বঢ়িয়া ভিউ আহি আছে, সেইটোকে মাৰি আছোঁ। অঁ, কিনো কৰিম আৰু এইটো চোৱা কিমান ধুনীয়া ফটো উঠিছে। অঁ, চা ধুনীয়া ফটো উঠিছে কিন্তু ভালকৈ ফ'কাছ হোৱা নাই চাগে, কিন্তু পিছত ফটোত লাগি দি দিম বাৰু। মেকুৰীয়ে নিগনি ধৰিব লোৱা নিচিনা জোপ পাতি থকা পাহে আকৌ সুধিছোঁতে বেয়া নাপাবি আৰু। মানে ভিউটো বহুত মজা আহিছে। ইয়াৰ ওপৰলৈ কি আছে? অ' মাই গড, আকাশখন দেখিবলৈ বৰ ধুনীয়া হৈ পৰিছে। সন্ধিয়া সময়ত দৌৰাহে কথা আৰু। এতিয়া আমি ব'ল, দেখিছ নাই, দৌৰি অকণমান চৰ্বি কমাব লাগে, তেতিয়াহে ছাবস্ক্ৰাইবাৰবিলাকে, ভিউৱাৰবিলাকে চাই ভাল পাব। আচলতে মই দৌৰাত পূৰা উইক, নহ'লে মই ইণ্ডিয়ান আৰ্মিত জইন কৰিলোঁহেঁতেন। মানে একদম দৌৰিব নোৱাৰোঁ গাইজ, সেইকাৰণে মানে নোৱাৰোঁ। আমাৰ ধন ভাই দৌৰাটো একদম মানে মজা দৌৰে। চলো अभी नीचे जाएगा, देखिएगा क्या क्या है। ফটো মাৰি আছোঁ, আহি আছোঁ। এই ৰামধেনু নেকি? সন্ধিয়া সময়ত আকাশখন কি ধুনীয়া হৈ পৰে দেই, চাই ভাল লাগে। আৰু সেয়া মেচিন চলিলে, এইটো মেচিনটো মানে চলিলে এইফালে বেলেগ ছাইডত আছে, সেইটো ছাইড আছে, গম পাইছে নাই? এইটো দূৰত তাত এটা মেচিন আছে। মোৰ মোবাইলটো জুম নহয়, মানে জুম নাই, মই গম পোৱা নাই। এই মোবাইলৰ পৰা দেখুৱাব নোৱাৰি। আৰু এই মেচিনৰ পৰা আপোনালোকে মোৰ কথাবিলাক শুনি পাইছে নেপাইছে এইটো মই ক'বই পৰা নাই। আৰু এতিয়া আমি গৈ থাকিম বাৰু এইফালে। এয়া এই মেচিনটো ইটো ছাইডত যাম বৈ। ইয়াত একো আৰু শুনি নাপায় এতিয়া, শুনিছ? মেচিন চলালে আন্ধাৰ উঠিছে চাগে, আৰু মেচিনৰ শব্দটো শুনিছে। বেকগ্ৰাউণ্ডত কি যে ঘেৰ ঘেৰ মাতি থাকে, আৰু শান্তি নাই। এতিয়া আমি এটা মেচিনৰ ওচৰত পালোঁহি, মেচিনৰ তলেদি যাবগৈ লাগিব ইয়াত দেই। মেচিনৰ ওপৰলৈ উঠি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এইটোৱে দেখিছে কেনেকুৱা ডাঙৰ মেচিন হয়। এইবিলাক শিলগুটি পিছা মেচিন হয় দেই, কেচাৰ বুলি কয়। যিসকলে নাজানে কৈ দিছোঁ আৰু। সেয়া ফিটা তেনেকৈ শিলগুটি যায়, আৰু সেয়া এইটোৱে চকৰি এটা ডাঙৰ, এইটো ঘূৰিব, কাৰেণ্টৰ পৰা চলোৱা হয় এইবিলাক। আৰু ইয়াতে শিলগুটি পিছে, আৰু শিলগুটি পিছিলে আপোনালোকে বেকগ্ৰাউণ্ডত যিটো শব্দ শুনিব পাইছে, সেইটো এটা বেলেগ এটা মেচিন চলি আছে এই দূৰত। লাইটটো যে দেখিছে,
সেই তাত চলি আছে এটা ডাঙৰ মেচিন। আজি আমাৰ পাহাৰলৈ যোৱা কথা আছিলে, কিন্তু ইয়াতে সন্ধিয়া হৈ গ'ল, সেইকাৰণে পাহাৰলৈ যাবলৈ নহয়। আৰু কাইলৈ পাৰিলে পাহাৰলৈ গৈ যাম, একদম পাহাৰৰ ভিতৰত সোমাই যাম। মানে চবতকৈ ভিতৰত এটা বস্তু আছে বুলি কৈছে, সেই বস্তুটো চাবলৈ যাব লাগিব। ইয়াত আছে বোলে, আজি নকওঁ আৰু কাইলৈ আপোনালোকক ডাইৰেক্ট ঘূৰি দেখুৱাই দিয়া হ'ব। হেই ৰাতি আন্ধাৰে মুন্ধাৰে দেখি পাইছনে কিবা এটা? নাই বিন্দাছ, একদম বঢ়িয়া আহি আছে ক্লিয়াৰটো। এই পাহাৰটো নেদেখে দেখোন, আন্ধাৰে হ'ল আৰু। এইটোৱে কি বস্তু আকৌ? সেই APL মানে এইটো এটা হৈছে ঘৰ, বাক্সা ঘৰ হয়, বাক্সা ঘৰ। তলা লক কৰি থৈছে বাৰু, নদী কিনাৰত আছে এইটো। এইফালে আছে আকাশখন দেখিছে, এইটো বিপলি নহয়, আন্ধাৰ আন্ধাৰ হ'ল। ৰাতি এতিয়া ভিডিঅ' বনাবলগীয়া হৈছে, ৰাতি হৈ গ'ল আৰু এইটো হৈছে বাক্সা ঘৰ। এইটো হৈছে টকৌপাতৰ ঘৰ, এইটো হৈছে লোহাৰৰ বাক্সা ঘৰ। ঠিক আছে বন্ধুসকল, আৰু আগলৈ এইফালে গৈ চাম অলপ। বন্ধুসকল ৰাতি হৈ আহিলে, আৰু ৰাতি এই জেগাটুকুৰা বৰ ভাল নহয়। মানে আমি মানে এতিয়া যাব লাগে সোনকালে। সেয়া দেখিছে নহয়, এই মেচিন টেচিন পুৰণা বস্তু এইবোৰ পৰি আছে, আৰু ইয়াত ওলাই পেলাই ভূত। পলা 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 পলা, ঐ এইফালে গাঁতত নপৰিবি দেই। ঐ বল 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 বল, সোনকালে যাব লাগে ঘৰলৈ। বন্ধুসকল ব্লগ বনাওঁতে মানে এই ফটো কেইখনমান মাৰিবলৈ আহিছিলোঁ, আৰু ৰাতি হৈ গ'ল। আৰু ৰাতি হ'ল ইয়াত ভূতে খেদাই বোলে, সেইকাৰণে সোনকালে যাবলৈ ওলাইছোঁ। এইটো পৰা নামিব লাগিব এতিয়া, ইমান নামিলোঁ। আৰু যদি অকণমান চাই ভাল লাগিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো, আৰু নতুন নতুন ব্লগ আনিবলৈ চেষ্টা কৰিম। আৰু এতিয়া ৰাতি আন্ধা মুন্ধা হৈ আহিছে, ঘৰলৈ পটাপট যাব লাগে। গতিকে আশীৰ্বাদ কৰক যেন ভাল ভাল ব্লগ বনাব পাৰোঁ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। জয় আই অসম।